Hello guys, নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আজি মই দেখুৱাম যে আমাৰ অফিচটো মানে যিটো মই অফিচত কাম কৰোঁ মানে আমাৰ courier চাৰ্ভিচৰ তাকে মই দেখাব গৈ আছোঁ। বহুতে মানে চিনি নাপায় ইকম এক্সপ্ৰেছটো মানে বহুতে মোক সুধি থাকে আপোনালোকৰ অফিচটো ক'ত। আজি মই ভালকৈ দেখুৱাম আপোনালোকে চাই থাকক। এইটো হ'ল আমাৰ অফিচটো ইকম এক্সপ্ৰেছ। এইটো চাওক আমাৰ এইটো হ'ল আমাৰ ইকম এক্সপ্ৰেছ অফিচটো আপোনালোকে জানিব পাৰে। কিন্তু অফিচটো হ'ল একচুৱেলি ক'ত আপোনালোকক কৈ দিম আজি মই। অফিচটো হ'ল আমাৰ বৰপাৰা সেই বাছ ষ্টেণ্ড পাৰ কৰি কিনে চুজুকি শ্ব'ৰুমটো আছেনে গম পায়নে? চুজুকি শ্ব'ৰুম LICৰ অপজিটত আপোনাক মই দেখুৱাবলৈ যাই আছোঁ, আপোনালোকে চাই থাকক। এইটো হ'ল বৰপৰা মেইন ৰোড। এইটো হ'ল আমাৰ LIC অফিচটো আৰু LICৰ অপজিটতে আমাৰ হ'ল চুজুকি শ্ব'ৰুম। এইটো চুজুকিৰ এই কাষেদি সোমাই গ'লে হ'ল সোমাই যাই থাকক। যাই থাকক। ইয়াতে আমাৰ পাৰ্কিংবিলাক গাড়ী ৰাখি থৈ দিছে। লৈ কিনে ইয়াতে পাব আপোনাৰ অফিচটো ফাৰ্ষ্ট টাইম ইকম এক্সপ্ৰেছ। যদি আপোনাৰ কিবা অসুবিধা হয় ইয়াতে আহি ক'লে হ'ল। পাৰ্চেল যদি আছে কেতিয়াবা আপোনালোকৰ মানে আন্ধাৰ হৈ আছে, লাইট চাইট জ্বলা নাই, সেইটোৰ কাৰণে আন্ধাৰ হৈ আছে। এইটো আমাৰ অফিচটো দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকৰ যদি অসুবিধা হয় ইয়াতে ক'ব পাৰে। পাৰ্চেল চাৰ্চেল নাথাকিলে ইয়াত আমাৰ ছাৰ এবাৰ হাই কৰি দিয়কচোন ছাৰ। ছাৰ এবাৰ হাই কৰি দিয়কচোন। ছাৰে মানে আমাৰ কিবা কৰি খাই আছে বাচমতি পিঠা। আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে, আৰু বেলেগ মই একো ক'ব বিচৰা নাই। মানে বহুতে চিনি নাপায়তো, সেইটো কাৰণে মোক সুধি থাকে মানে ভাইটি তোমালোকৰ অফিচটো ক'ত। যেতিয়া মই পাৰ্চেল মানে ডেলিভাৰ কৰিব যাওঁ তেতিয়া মোক সুধি থাকে। সেইটো কাৰণে মই আজি মানে ভিডিঅ' বনাব লগা হ'ল। কেতিয়াবা কোনোবাই ঘৰত নাথাকে না, আৰু পাৰ্চেলটো তেতিয়া নাপায়, তেতিয়া মানে ফোন কৰি পিছত সুধি থাকে পাৰ্চেলটো মোক লাগিছিল, আপোনালোকৰ অফিচটো ক'ত। সেইটো কাৰণে মই আজি অফিচটো দেখুৱাব খুজিছোঁ। এইটোৱে হ'ল আমাৰ অফিচটো। আজিৰ ভিডিঅ'টো এইখিনি আছিল, বেলেগ মই একো ক'ব বিচৰা নাই। বাই বাই গাইজ।